Oh my god, আমাক প্র্যাঙ্ক করে দিছে ও ভাই সাহেব Oh my god, লৰা 2 নম্বৰ লগাই বেয়া গৈছে আমি ঠগিম ভাবিছিলো আমাক ঠগি দিলে উল্টাই প্র্যাঙ্ক ফেল Sting energy আৰু ইয়াত চাওক এই পানীখিনি চাওক মানে কেনেকৈ পাক খাই গৈছে দেখিছেনে ঐ আৰু এইখনেই হ'ল মাজুলীলৈ যোৱা দলং Hello guys, welcome back to my YouTube channel. Eta bikhesh special video le apnalokok swagatom janaisu. Aji khub dhuniya jaga arole ami jaboloi ulaisu. Mur logot aru kejonman ase. Ami gotei kejone cycling kori jam. Aru jaga to birat dhuniya. Etia khub trending on ase. Social media hoite apnaloke khub dhuniya photo bilak dekhi ase. Gotike hei jaga to leke ami etia jaboloi ulaisu. Gotike bolok beshi deri kori nathaku aru. Ami jabole almost ready. Efale Payeng ki korisa? Payeng e beya hawa hoy ase efale. Efale Ankur yo এইজন অংকুৰ আৰু ইয়াৰ চেনেলৰ লিংক আপোনালোকে মোৰ ডেসক্ৰিপচনত পাই যাব এইখন সাইকেল চক পাম্পটো চক এটো মোৰ সাইকেলৰ লগত দিয়া ফ্ৰী পাম্পটো আৰু সাইকেলখনৰ অৱস্থা চক হা এইখন হিৰো স্প্ৰিন্টাৰ হাউলাৰ নে কি হয় কবলে অকল ব্ৰেক ডাল আছে তাৰ বাহিৰে একোডাল নাই আৰু তাপা এইখন আছে এখন HRX আৰু ইয়াত বেছি দেৰি কৰি নাথাকো আৰু ওলাই দিও মানে বেছি দেৰি কৰিলে আন্ধাৰ হৈ যাব ভিডিও কোৱালিটিও বেয়া আহিব সো একেবাৰে ওলাই যাওঁ আৰু ইয়াৰ পৰা লেটস গো ইও লেটস গো পকা এইফালে নিমাৰি আজা কৰিয়ে থাকে পাহৰি গৈছে সো গাইজ আমি এতিয়া ৰুমৰ পৰা ওলাই আহিছো 2:15 মান হৈ গৈছে এফালে আগত মন্দিৰ আৰু পায়েং গৈ আছে এফালে এইটো নেশনেল হাইৱে হয় এফালে দি আমি গৈ আগত ৰাইট সাইডে দি যাব লাগিব আৰু এফালে যিফালে আমি সোমাই দিম এফালে চাৰিগাঁও বুলি কয় আৰু এফালে সিধা গলে আপোনালোক গুৱাহাটী যাব পাৰিব গতিকে আমি এতিয়া এফালে নাযাওঁ ৰাইট সাইডে সোমাই দিম এফালে সোমাই দিলো আৰু আজি বতৰটো কিন্তু মানিব লাগিব পুৰা লাখখন মানে ভাল মনে কথা এটা কওঁ ইয়াখনত গিয়েৰ নাই নহয় মাজতে প্ৰেংক এটা কৰিম হা আমি গিটা ফালি পেলাই গুচি যাম দেই আগত আৰু খেল এটা কৰিবলগীয়া আছে অলপ আগত গম পাব ঐ ব্ৰ তেলটো ভৰাই লওঁ মই ভৰাই লৈ যাওঁ হা বাই So guys, তেলটো ভৰাই ললো আৰু এতিয়া অকনমান ফালিব লাগে আৰু এইখিনিত প্ৰেংক এটা কৰিম আপোনালোকে চাই থাকক ৰেডি নে লেটস গো Oh my god আগত যা Oh my god আমাক প্ৰেংক কৰি দিছে ও ভাই সাহেব Oh my god, লৰা 2 নম্বৰ লগাই বেয়া গৈছে আমি ঠগিম ভাবিছিলো আমাক ঠগি দিলে উল্টাই Oh man মানে কেছটো কি হ'ল ইয়াৰ সাইকেলত গিয়াৰ নাই দেখিছে আমি গুটেই কিটা পাতিলো আমি পুৰা 3 নম্বৰ মানত লগাই ইয়াক ঠগি পেলাই বলো গুচি যাও উল্টাই বেচৰা ই জিটো পকালে বাপ ৰে প্ৰেংক ফেল জেনিত আমি এফালে আহিছিলো আৰু বাটত এখন দেখিলো জেনিত ইংলিছ টিউটৰিয়েলছ আৰু মোৰ যদি আগৰ চেনেলটো সাবস্ক্ৰাইব কৰা কোনোবাই চাই আছে তেন্তে গম পাব মই এখিনিত কেলে ৰৈ দিলো বাৰু যি কি নহওক আৰু যাওঁ আৰু লেটস গো হং এইখন বাহনা কলেজ আগত অকমান ৰম পানী চানী খাব লাগিব নিমাতিলে এডোখৰ পৰা আৰু 4 কিলোমিটাৰ মান আছে আৰু পানী চানী খাই লওঁ বুলি অকমান ৰলো আৰু এইফালে মই এতিয়া অংকুৰৰ চাইকেলখন চলাম মোৰখন চলাব মই এতিয়া অংকুৰৰ চাইকেলখন চলাম পানী খোৱা কেনসেল এতিয়া পানী নাখাওঁ এফালে খাম ষ্টিং energy Sting energy oi gor laise agot black camel oi gor dukhingia gor kya bola tune my god dukhingia gor এই ৰখৰ পৰা ৰাস্তাটো অলপ বেয়া হ'ব নেকি
অফৰোডিং ষ্টাৰ্ট কি হৈছে ল'ৰা কুটি বিষাইছে এতিয়া কেনি লেফ্ট কোনফালে লেফ্টত অঁ এফালে যাম পাই গ'লোহি জেগাটো আপোনালোকক আগতে মেনশ্যন কৰিলোঁ নে নাই কৰা নাজানো কিন্তু এতিয়া কৈ দিছোঁ আমি আহিলোঁ নিমাতী ঘাট আৰু এইবিলাক নাওবিলাক দেখিছে ন জাহাজবিলাক ফেৰীবিলাক এইবিলাক এতিয়া বান্ধি থৈ দিয়া আছে এইবিলাক চলোৱা হোৱা নাই নিশ্চয় আগৰ যিটো ঘটনাটো ঘটি গ'ল আপোনালোকে গম পায়েই মোৰ মতে ডাবল ইঞ্জিনৰ সেইখন এতিয়া চলাই আছে এইবিলাক আগৰ যিবিলাক ফেৰীবিলাক আছিলে সেইবিলাক এতিয়া নাই চলোৱা চব পাৰত ৰখাই থৈ দিছে আপোনালোকে নিজেই চাওক নদীখন এইখন দ্য গ্ৰেট ব্ৰহ্মপুত্ৰ এইখনৰ লগত এইবিলাক চুপতি কৰাটো মানে কি বুলি ক'ম আৰু মূৰ্খামি আৰু এইবিলাক আচলতে আৰু এতিয়া আমি মেইনলি এইবিলাক চাবলৈ অহা নাই ইয়াত খুব ধুনীয়া জেগা এটা এইকেইদিন ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে আপোনালোকে হয়তো গম পাইছে আৰু আমাৰ যোৰহাটৰ প্ৰায়বিলাকে চাগে দেখিছে গোটেইকেইটা গৈ আছোঁ হয় কিন্তু সেই জেগাটোলৈ এটাও আগতেও এবাৰ অহা নাই এইফালে লোকেশ্যন আহি পাইছোঁহি আৰু নিমাতী ঘাট আমি পালোহি আৰু এইফালে এতিয়া ফটো ছেশ্যন চলি আছে এইফালে চক এইফালে অংকুৰ ফটোগ্ৰাফাৰ এইফালে মনদীপ মডেল এইফালে পায়েঙে মাৰিলে এইফালে পূৰা ফটো ছেশ্যন চলি আছে আৰু মেইন জেগা আমি পোৱাগৈ নাই ইয়াতে চব ফটো মাৰি শেষ কৰিবা নি এতিয়া আৰু এইখন দ্য গ্ৰেট ব্ৰহ্মপুত্ৰ আৰু এইফালে আপোনালোকে চাওক নদীৰ সোঁতটো চাওক মানে কি ক'ম এইবিলাক দেখিছে নাই এইখিনিত এইবিলাক চাওক পূৰা পাক খাই গৈছে পূৰা এই বস্তুটো মই আপোনালোকক দেখাইছোঁ ৰ'ব আৰু ইয়াত চাওক এই পানীখিনি চাওক মানে কেনেকৈ পাক খাই গৈছে দেখিছে নি আৰু আঁতৰলৈ চাওক নাই এবাৰ একো নেদেখি ইপাৰ সিপাৰ নেদেখি এইফালে অলপকৈ ওলাই আছে আৰু এইফালে জাহাজ এখন আহিছে নেকি এইফালে এতিয়া আকৌ এইফালে ওলাই আহিলোঁ আৰু এই মনদ্বীপে লৈ গৈছে জেগাটো এইফালে আছে বুলি কৈছে এতিয়া হয় নাই নহয় আচ্ছা এইফালে যাব লাগিব ন অঁ এইফালে হ'বতোন এণ্ড ফ্ৰেণ্ডছ ফাইনেলি আহি জেগাটো পাই গ'লোহি এইফালে আগত গৈ পেলাই ৰাইট ছাইডে নামি যাব লাগিব নেকি ডাউন হিল ৱাও ঐ যোৱা এইফালে জেগাটো আহি পাই গ'লোহি আৰু এইফালে টিকেট চিকেট কাটি মেলি ল'লোঁ আৰু এইফালে এজন দাদা এজন বহি আছে এজনে টিকেট চিকেট কাটি জিতেন দত্ত মই এইখন চকীতে বহি ৰাইজক সেৱা কৰি আছোঁ গতিকে তেওঁলোকক ৱেলকাম দিছোঁ অলপ পানী বহাৰ কাৰণে আমাৰ দুটামান স্নেপ কমি গ'ল গতিকে তাৰ কাৰণে বেয়া পাব নালাগে বাকী বেলেগ দিনা আহা তেতিয়া তোমালোকে সকলো সুবিধা পাবা ধন্যবাদ তাকে বা দাদাক ধন্যবাদ থাকিলে আমাক ইমানকণ সুবিধা কৰি দিয়াৰ কাৰণে আৰু চাইকেল এইফালে পাৰ্ক কৰি মেলি ল'লোঁ লক চক কৰি ল'লোঁ আৰু এইফালে এতিয়া নাৱত পাৰ হৈ যাব লাগিব আমি এইফালে লাগিছে এইফালে নাৱত উঠি পেলাই এইফালে মাজলৈ যাব লাগিব পানী সোমাই আছে দেখোন খালি এইফালে মানে যোৱা ৰাস্তাটো আছিলে খালি এতিয়া গোটেই পানী হৈ গ'ল সেইটো কাৰণে মানে এইফালে নাৱত লৈ গৈছে আৰু জেগাটো চাওক না কি চালিয়া লাগিছে বে গুলি নাৱত পাৰ হৈ আহিলোঁ এইটো ছাইড আমি পাই গ'লোহি আমি আছোঁ এতিয়া লাডাখৰ পেংগং লেকত এইফালে দেখিছে এইটো পেংগং লেক এইফালে এই বেকত এখন যিখন স্কুটাৰখন দেখিছে এইখন কইনা কাপোৰে মানে 3 ইডিয়টছত যিখন এৰি থৈ গৈছিলে সেইখনত হেলমেটটো এইটো অংকুৰৰ ওচৰত হেলমেটটো আছে আৰু মানে জেগাটোৰ কথা কি ক'ম আপোনালোকক পূৰা ট্ৰেণ্ডিঙত আছে কৈছোঁ নহয় এইটো ভিউটো চাওক আমি বৰ্তমান আছোঁ পেংগং লেকত আৰু এইখন হৈ গ'ল স্কুটাৰখন এইফালে এইটো দেখিছে পেংগং লেক এইফালে মানুহ চানুহ বহি আছে এইফালে এতিয়া ট্ৰেভেলিং ছিজন চলি আছেতো এইফালে পূৰা ফটোশ্বুট চলি আছে আপোনালোকে এবাৰ চালে গম পাব ইয়াত আহি পেলাই কি মজা লাগিছে এইফালে জেগাটো চাওক আৰু আপোনালোকক ইনফৰমেশ্যন এটা দি দিওঁ আপোনালোকে যদি এই নিমাতীৰ এই জেগাটোত এই উইংছকেইটাৰ লগত যদি ফটো মাৰিম বুলি ভাবি পেলাই আপোনালোক আহিম বুলি ভাবিছিলে তেন্তে অৱস্থাটো চাওক পানীৰ মাজত আছে এতিয়া আহিলে আপোনালোকে নাপাব নিশ্চয় আৰু দুদিনমানৰ পিছত যদি আপোনালোক আহে পানী যেতিয়া শুকাব তেতিয়া আপোনালোকে ইয়াত ফটো মাৰিব পাৰিব আৰু এইফালে চাওক এইফালে ৰঙা ৰঙা গাৰু এইফালে আছে ধুনীয়া বিচনা এখন বালিৰ মাজত আৰু ইয়াত এইফালে এইটো ডাষ্টবিনৰ ব্যৱস্থা কৰি দিছে একদম ইক' ফ্ৰেণ্ডলি ডাষ্টবিন এইটো খৰাহি নিচিনাকৈ বেম্বুৱে বনাই থোৱা আছে আমি এতিয়া বিটছত আছোঁ ক'ত আছোঁ আমি এতিয়া আমি বিটছত আছোঁ বিটছ নহয় বিটছ গোৱা বিটছ
অলপ আগত দেখিলে আমি আছিলোঁ লাডাখত পেংগং লেকত আছিলোঁ আৰু এতিয়া আমি গোৱা পাই গ'লো গোৱা বিচ এই অথনি যে ষ্টিং খাইছিলোঁ যে অথনি ষ্টিং খাইছিলোঁ ন ষ্টিং এনাৰ্জি भाई साहब कुछ ज़्यादा नहीं हो गया मतलब कुछ भी সো গাইজ ফটো চটো মাৰি মেলি আছোঁ ব্লগো বনাই আছোঁ আৰু এইখিনিত খুব মানে ইণ্টাৰেষ্টিং বস্তু এটা দেখিলোঁ আপোনালোকে গম পায় যে যিটো ফেৰী দুৰ্ঘটনা হৈ গৈছিলে তাৰপিছত মাজুলী যাব পৰাকৈ মানে দলং বনোৱা কথা আছিলে আৰু গম পাইছে খুটা চুটা ইতিমধ্যে পুতিলে আৰু আমি এতিয়া যিখন খুটা পুতিলে মই আপোনালোকক দলংখন এবাৰ দেখাই দিছোঁ এই বেক চাইডে চাওক এখন মাজুলী যোৱা দলং বনাই আছে এখন বেক চাইডৰ পৰা এখন দেখিছে এখন পানীৰ মাজেদি এনেকৈ গৈ আছে এইফালে এইটো ফাউণ্ডেশ্যন আৰু আপোনালোকে দেখিছে খুব দ্ৰুতগতিত কাম সম্পন্ন হৈ আছে আৰু এইখনেই হ'ল মাজুলীলৈ যোৱা দলং আৰু এই জেগাটোৰ যদি ধুনীয়া ধুনীয়া ফটো আপোনালোকৰ চাবলৈ মন আছে তেন্তে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে লিংক ডেছক্ৰিপশ্যনত থাকিব আৰু এতিয়া আপোনালোকৰ বাবে কিছুমান চিনেমেটিক শ্বটছ আগবঢ়ালোঁ চ' এনজয় এইফালে দেখিছে এতিয়া আন্ধাৰ হৈ আহিছে আৰু বেলিটো এইফালে ডুবিলে আৰু লাইট চাইট চব জ্বলি মেলি এতিয়া ভিউটো যে আৰু চালিয়া হৈ গৈছে আৰু ইয়াত এতিয়া মানে ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ মানে কেছটো কি হ'ল এইফালে গান চান বাজি আছে গতিকে কপিৰাইট ষ্ট্ৰাইক যদি আহি যায় অকণমান দিগদাৰ হৈ যাব গতিকে ইয়াৰ পিছৰখিনিতো আপোনালোকে জানে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহত খুব সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে চি ইউ বাই বাই